হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই জিন্টি লাইফষ্টাইল চেনেলটোৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাম বুলি ভাবিছোঁ ভাপত দিয়া পিঠা, মানে গিলাচত কুকাৰত এনেকৈ বনাব পাৰি। আৰু বহুত দিন ভিডিঅ' দিয়া হোৱা নাই। ল'ৰাৰ স্কুল যিহেতু ঘৰতে আছিলে, স্কুল বন্ধ আছিলে, গতিকে আজিৰ পৰা সিও স্কুলত গ'ল, গতিকে নতুন নতুন ভিডিঅ' পাই থাকিব। সি থাকিলে মানে ইমানে ব্যস্ত হৈ পৰোঁ, ভিডিঅ' বনাবলৈ টাইমে নাপাওঁ আৰু সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ অলপমান মৰমে আমাক আগুৱাই যোৱাত সহায় কৰে। গতিকে চাই থাকিব। প্ৰথমতে মই পৰিমাণ অনুসৰি পিঠাগুড়ি লৈ লৈছোঁ। আপোনাৰ যিমান লাগে সিমান ল'ব পাৰে। ইয়াতে অকণমান দি দিছোঁ নিমখ, লগতে অলপমান চেনি দি ল'ম। চেনি নোখোৱাৰ কাৰণে নিদিলেও হ'ব। চেনিটো দিলে অলপ মিঠা মিঠা ভাৱটো আহে কাৰণে দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম, লগতে অকণমান ঠাণ্ডা পানীৰেও মিক্স কৰি ল'ম। পানীটো খুব কমকৈ দিব লাগে, যিহেতু কেঁচা পিঠাগুড়ি হয়, পানী সহজে উঠি যায়, সেইকাৰণে পানীটো খুব কমকৈ দি কিনে মিলাই ল'ব লাগে। আৰু এফালে মই কুকাৰটো বহাই দিছোঁ গেছত পানী গৰম হ'বলৈ। এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। কুকাৰৰ পানী গৰম হৈ গ'ল। মই এতিয়া ষ্টাফিঙৰ কাৰণে ৰেডি কৰি আছোঁ। গিলাচত প্ৰথমে অকণমান পিঠাগুড়ি লৈছোঁ, তাৰপিছত গুড় আৰু নাৰিকলখিনি লৈ লৈছোঁ। আপোনালোকে অকল গুড়েৰেও বনাব পাৰে, নাইবা অকল নাৰিকলেৰেও বনাব পাৰে। এতিয়া মই গিলাচটো এনেদৰে কুকাৰৰ হুইচেলটো গুচাই লৈ কিনে বহাই দিছোঁ আৰু কটন কাপোৰ এখনেৰে ইয়াক ঢাকি দিছোঁ। যিহেতু ভাপটো খুব বেছিকৈ ওলায় গৰম হ'লে পানীটো, সেইকাৰণে মই ঢাকনিখন দি দিছোঁ কটন কাপোৰৰে। আৰু নেক্সট এটা গিলাচত আকৌ ৰেডি কৰি লৈছোঁ। আপোনালোকে পিঠাগুড়িখিনিৰ লগতো নাৰিকলটো মিক্স কৰি ল'ব পাৰে, নাইবা এনেদৰে মাজতো দিব পাৰে। এইটো মোৰ ৰেডি হৈ গ'ল। অতি কম সময়তে এই পিঠাবিধ হয় আৰু খাবলৈ খুব টেষ্টি হয়। মই প্ৰায়ে এনেদৰে বনাই খাওঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে। এয়া ৰেডি হৈ গ'ল মোৰ এটা পিঠা। এতিয়া সাৱধানেৰে পিঠাটো উলিয়াই দিছোঁ যাতে ভাঙি নাযায়। এইফালে এইটো আকৌ ৰেডি কৰি ল'ম, তেতিয়ালৈকে আগৰ পিঠাটো ৰেডি হৈ যাব। এয়া ৰেডি কৰি লৈছোঁ মই, আৰু আগৰ পিঠাটো হৈ গ'ল, আপোনালোকে চাব পাৰে। খুব গৰম হৈ থাকে বাবে অতি সাৱধানেৰে গেছৰ পৰা উলিয়াই নিব লাগে। এই নেক্সটটো মই বহাই দি কাপোৰখনেৰে অকণমান ঢাকি দিছোঁ, আৰু চাওকচোন এইটো ৰেডি হৈ গ'ল। এনেদৰে মই আটাইখিনি পিঠাই ৰেডি কৰি ল'লোঁ। চাওকচোন, দেখিবলৈও ধুনীয়া আৰু খাবলৈও খুবেই টেষ্টি হয়। মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব। আগলৈ আকৌ লগ পাম। বাই।